গুড মৰ্নিং সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকলৈ। সকলোৱে ভালে কুশলে আছে চাগে নহয় জানো। এয়া চাওক আজি এটা ৰিলছ বনালোঁ। এয়া কি সুন্দৰ লাগিছে নহয় জানো। কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা লাগিছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছোঁ। এইটো এটা ৰিলছ বনালোঁ। ইয়াৰে এটা ৰিলছ আজি বনালোঁ আপোনালোকক দেখুৱালোঁ তাকে। চাওক কি সুন্দৰ লাগিছে কমলা আৰু এয়া মৌচুমী টেঙা কমলা আৰু এয়া ধুনীয়া দেখিবলৈ কাৰণে অলপমান এই লাই শাকৰ ফুল আৰু এয়া কিবা কি ফুল বুলি কয় নাজানো। তিয়ঁহ এটা আছে কি সুন্দৰ, এইটো লোকেল তিয়ঁহ হয় দেখিছেনে। এইদৰে মই দেখিছেনে কি সুন্দৰকৈ ৰিলছ বনালোঁ। এয়া হ'ল শ্বৰ্টছ ভিডিঅ'ৰ কাৰণে এনেদৰে আপোনালোকে সজাই ল'লে খুবেই ভাল ভিউজ আহে আৰু খুব ধুনীয়া ভিউজ মানে তাত দেখা পোৱা যায়। আপোনালোকে যদি ইচ্ছা কৰে মোৰ এটা চেনেল আছে, সেইটো চাব পাৰে, স্কাই কিং ফানি ভিডিঅ' বুলি। সেইটোতে মই দিওঁ। আগতে ফানি ভিডিঅ' দিছিলোঁ, আজিকালি মই এনেকৈ ফ্ৰুটছৰ মই কিছুমান হেৰি দিওঁ, মানে শ্বৰ্টছ ভিডিঅ' দিওঁ। আগতে ফানি ভিডিঅ' দিছিলোঁ, তাত সময় খুবেই লাগে কিন্তু কম ভিউজ আহিছিল। ডিউটিৰ পৰা গৈ আহিলোঁগৈ, এই অলপ আগত আহি সোমালোহি। বহুত দিনে মানে কিনো দিওঁ ভিডিঅ' দিওঁ হৈ গৈছোঁ। এতিয়া আৰু একো মানে ফেষ্টিভেল বুলিবলৈও নাই, একো দেখুৱাবলৈ বুলিবলৈও নাই। আৰু যিহেতু অফিচ যাওঁ সময়ো নাপাওঁ তেনেকৈ কিবা কিবি দেখুৱাবলৈ বুলি। ছানডে যদি হয় ক'ৰবাত যাওঁ তেতিয়াহ'লে চাওঁ। আৰু দেখিলে এতিয়া মানে ভিডিঅ'টো মই দেখালোঁ নহয়, শ্বৰ্টছৰ ভিডিঅ' কেনেকৈ বনাওঁ মই। আপোনালোকে ভাবিছে চাগে কিনো শ্বৰ্টছৰ ভিডিঅ' দেখুৱাই আছে ন। কিছুমানে কিন্তু মানে ইচ্ছা কৰে শ্বৰ্টছ বনাবলৈ, গতিকে এনেকুৱা সৰু সৰু শ্বৰ্টছ ৰিলছ 15 ছেকেণ্ডৰ বনাব। শ্বৰ্টছৰ ভিডিঅ' বনালে 15 ছেকেণ্ডৰ বনালে বহুত ভালে ভিউজ আহে, আৰু 15 ছেকেণ্ডৰ ওপৰত বনালে ভিউজ খুব কম আহে। গতিকে খুব পাৰিলে সময় কমকৈ দিব, 15 ছেকেণ্ড সময় দিব, তাতকৈ তলতো নকৰিব, 15 ছেকেণ্ডে ৰাখিব, খুব ভাল ভিউজ আহে। আৰু মোৰ স্কাই কিং ফানি ভিডিঅ' বুলি আছে চেনেল এটা, সেইটোত চাব পাৰে যদি চাই। এইবিলাক এনেকুৱা ধৰণৰ মই শ্বৰ্টছ তাত আপলোড কৰোঁ। টিকলি কি কৰি আছা তুমি? এটি মোৰ টিকলিটি, মোৰ কলিজাটি। ঠিক আছে তেতিয়াহ'লে সকলোকে আজিলৈ ইয়াতে এৰিলোঁ। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।